আমাৰ পুৰণা ঢিং সমষ্টিৰ যিমান কৰ্মী আছে সব কৰ্মীও আজি ইয়াত আহিছিল আৰু লগতে আমাৰ বটদ্ৰৱৰ পৰা যি 10টা পঞ্চায়ত ইয়াত যোগ হৈছে আমি গোটেইখিনি কৰ্মী আজি 39টা পঞ্চায়তৰ কৰ্মীসকল আমি ইয়াত একত্ৰিত হৈছিলোঁ। একত্ৰিত হোৱাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ নগাঁও জিলাৰ একমাত্ৰ বিধায়ক ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহেব আজি দীৰ্ঘদিন ধৰি আজি প্ৰায় 3 মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে আৰু তেওঁক কাৰাৰুদ্ধ কৰি ৰাখাৰ তেনেকুৱা কোনো গ্ৰাউণ্ড নাই। যি এটা ইস্যুত তেওঁক এৰেষ্ট কৰা হৈছিল এটা পেহেলগাম সম্পৰ্কে তেওঁৰ বক্তব্যত সেইটো তেওঁ 12 দিনৰ ভিতৰতে তেওঁক সেশন কোৰ্টে তেওঁৰ জামিন মঞ্জুৰ কৰিছে। তাৰপিছত মনে সজা বিভিন্ন ধৰণৰ কেছ প্ৰায় 23টামান কেছৰ ৰেফাৰেন্স যিবিলাক কেছৰ কথা আমাৰ বিধায়ক সাহেবে কোনোদিন শুনাই নাই। বিভিন্ন থানাত বিভিন্ন সময়ৰ বক্তব্যৰ আলমত যিবিলাক কেছ ৰেজিষ্টাৰ হৈছে এইবিলাকৰ মেক্সিমাম কেছ FR ফাইনেল ৰিপৰ্ট হৈ গৈছে। তো এটা মনে সজা কিছুমান গোচৰত তেওঁক আজি এৰেষ্ট কৰি ৰখা হৈছে দীৰ্ঘদিন ধৰি। এইটো এটা আমি ভাবোঁ যে তেওঁক যিটো প্ৰিভেণ্টিভ ডিটেনশ্যনত ৰখা হৈছে এইটো উদ্দেশ্য প্ৰণোদিত ৰখা হৈছে কাৰণ তেওঁৰ এটা প্ৰতিবাদী কণ্ঠ আছে। আজি লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহৰ ওপৰত য'তেই নিৰ্যাতন হৈছে অত্যাচাৰ হৈছে তাতে তেওঁ প্ৰতিবাদ কৰিছে। তো তেওঁক আজি NSAত বন্দী কৰি ৰাখি পেলাই অসমত আজি অন্যায়ভাৱে বিদেহী নামত ভাৰতীয় নাগৰিকক আজি সীমান্ত পাৰ কৰি ন'মেন্স লেণ্ডত ৰখা হৈছে। আজি যধে মধে উচ্ছেদ কৰা হৈছে মানুহক মানে যিটো আপোনাৰ গভৰ্ণমেণ্টৰ যিটো নিয়ম আছে যে ফেয়াৰ কম্পেনচেশ্যনত ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ভাৰতবৰ্ষত আইন আছে সেই আইনবিলাক উলংঘা কৰি যধে মধে য'তে ত'তে মানুহ উচ্ছেদ কৰা হৈছে। উচ্ছেদিত মানুহক আপোনাৰ গুলি কৰি হত্যা কৰা হৈ আছে। এই ধৰণৰ কামবিলাক চৰকাৰৰ হয়তো পৰিকল্পনাত আগৰে পৰা আছিল যাৰ কাৰণে প্ৰতিবাদী কণ্ঠ আমিনুল হাজিক তেওঁক প্ৰিভেণ্টিভ ডিটেনশ্যন তেওঁক আগতীয়াকৈ কাৰাবন্দী কৰি ৰাখি এই কামবিলাক কৰিছে। গতিকে আমি আমাৰ কাৰাবন্দী বিধায়ক আমিনুল হাজিৰ আমি মুক্তি বিচাৰোঁ আৰু তাৰ মুক্তিৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আমাৰ ডিং চাৰ্কুল জুৰিয়া চাৰ্কুলত আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম আৰু ঢিং ৰূপহীহাট সমষ্টিৰ যিমানবিলাক আমাৰ চেণ্টাৰ আছে তাত ষ্ট্ৰীট কৰ্ণাৰ মিটিং হ'ব। তো চাৰ্কুল অফিচৰ যিবিলাক প্ৰগ্ৰাম হ'ব এইবিলাক মেজৰ প্ৰগ্ৰাম হ'ব আৰু তাৰ আগতে